আজিৰ দিনত অলমোষ্ট প্ৰত্যেকজন ব্যক্তিৰে একোটা ফেচবুক একাউণ্ট আছে। ফেচবুকৰ নাম আহিলেই মাৰ্ক জুকাৰবাৰ্গৰ নামটো লগতে সাঙুৰ খাই পৰে। কিন্তু কোনোবাই যদি কয় ফেচবুকৰ আইডিয়া আচলতে মাৰ্ক জুকাৰবাৰ্গৰ নাছিল, আপোনালোকে বিশ্বাস কৰিবনে? হয়, আচলতে ফেচবুকৰ আইডিয়াটো মাৰ্ক জুকাৰবাৰ্গৰ নাছিল। আইডিয়াটো আচলতে এই দুজন ভাই ককাইকৰহে আছিল। তেওঁলোকে মাৰ্ক জুকাৰবাৰ্গক এজন ইণ্টাৰ্ণ হিচাপে হায়াৰ কৰিছিল তেওঁলোকৰ এপ বনাবৰ বাবে। কিন্তু মাৰ্ক জুকাৰবাৰ্গে সেই আইডিয়াটো লৈ নিজৰ এটা এপ বনালে, যাৰ নাম পাছত ফেচবুক ৰাখিলে। পাছত তেওঁলোকে জুকাৰবাৰ্গৰ ওপৰত কেছ কৰাত তাৰ ছেলফমেণ্টৰ বাবে তেওঁলোকে $65 মিলিয়ন অৰ্থাৎ $65 মিলিয়ন লাভ কৰিছিল। ভিডিঅ'টো যদি ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ আৰু ইণ্টাৰেষ্টিং ফেক্টছ জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক, ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰক।